নমস্কাৰ এছকে হেণ্ডলুম পেজৰ পৰা মহৰজু আপোনালোক সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো। আজি একেবাৰে মৰম লগা এইখিনি আমাৰ কটন কেঁচা পাতৰ জোৰা লৈ আহিছো আৰু এইখিনি কাপোৰ আপোনালোকে গৰমত পিন্ধি বিৰাট ভাল পাব। সেয়েহে আপোনালোকক আজি একেবাৰে কম মূল্যত মানে ৰেহাই মূল্যত আপোনালোকে এইখিনি কাপোৰ ল'ব পাৰিব আৰু কাপোৰৰ কোৱালিটিটো একদম ধুনীয়া হয়। এয়া চাব বহুতেই মৰম লগা আৰু বহুত ধুনীয়া হ'ব এইখিনি কাপোৰ যেতিয়া আপোনালোকে ৰেডি কৰি ল'ব। পোনপ্ৰথমে চাব এইটো কালাৰ চাব কিমান ধুনীয়া হয়। মই কালাৰখিনি পোনপ্ৰথমে আপোনালোকক দেখাই আছো, তাৰ পিছত মই আপোনালোকক এযোৰ এযোৰকৈ খুলি দেখাম। এয়া চাব কিমান ধুনীয়া হয় কাপোৰযোৰ আৰু মগৰ ডিজাইনত পাব, খুব ধুনীয়া হয়। দুটা ডিজাইনত আনিছো, এইটো থাকিব। কালাৰখিনি আপোনালোকে চাই ল'ব কিমান সুন্দৰ হয়। নেক্সট আহিল আমাৰ এইটো জোৰা, কিমান মৰম লগা আৰু যেতিয়া আপোনালোকে দহি বটি ল'ব, ব্লাউজ পিচ চিলাব আৰু মৰম লগা হ'ব। এয়া চাব। তাৰ পিছত এইটো আমাৰ কালাৰটো সেম হয় যদিও ডিজাইনটো বেলেগ হ'ব। এয়া চাব খুব মৰম লগা জোৰা হয় আৰু এইটো একেবাৰে আনকমন কালাৰ হয়। এয়া চাব। পোনপ্ৰথমে মই আপোনালোকক এইটো জোৰাৰে আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। বিৰাট মৰম লগা হয় আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে মোৰ এড্ৰেছটো জনাই দিছো। মোৰ এড্ৰেছটো হ'ল কামৰূপ ডিষ্ট্ৰিক্ট ৰঙিয়া পুথিমাৰী হয় আৰু সকলোকে পুনৰবাৰ মোৰ দোকানলৈ স্বাগতম জনাই আজি এটা বিৰাট মৰম লগা জোৰাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। এয়া চাব বিৰাট মৰম লগা হয়, কটন কেঁচা পাতৰ জোৰা হয়। মাজত থাকিব এইখিনি বুটা আৰু এইখিনি কাপোৰৰ কোৱালিটিটো একদম ধুনীয়া হয়। এয়া চাব কিমান সুন্দৰ হয়, এয়া পিওৰ কটনত হয়। এইখিনি চাব মই আপোনালোকক একেবাৰে ওচৰৰ পৰা জুম কৰি দেখাই দিছো, আপোনালোকে ধৰিব পাৰিছে নিশ্চয় কিমান ধুনীয়া হ'ব কাপোৰযোৰ। আৰু মাজত থাকিব এইখিনি বুটা, আচলটো থাকিব এইখিনি আৰু লগতে এইখিনি আহিব আমাৰ সাইডৰ পটি। সাইডৰ পটিখিনি চাব কিমান সুন্দৰ হয়। এইখন থাকিব চাদৰ, এইখন থাকিব চাদৰ আৰু লগতে মই আপোনালোকক মেখেলাখন দেখাই আছো কিমান সুন্দৰ হয়। চাব এইখন থাকিব চাদৰ আৰু লগতে এইখন আহিব মেখেলা, এইখন থাকিব মেখেলা, এইখন থাকিব মেখেলা আৰু বহুত ওপৰলৈকে বুটাখিনি দিয়া আছে 3 লাইন আৰু এইখিনি আহিব আমাৰ সাইডৰ পটি, মানে ব্লাউজৰ পিছটোত আমাৰ এটা চিম্পলকৈ পটি থাকিব। বিৰাট মৰম লগা জোৰা হয়। এয়া চাব এইখিনি খুবেই মৰম লগা হ'ব, ল'ব পাৰিব আপোনালোকে মাত্ৰ 1350, মাত্ৰ 1350 টকাত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। নেক্সট আহিল আমাৰ এইটো জোৰা। এইটো জোৰা চাব কিমান সুন্দৰ হয়। মই মেখেলাখন খুলি নিদিওঁ, মাত্ৰ চাদৰখন খুলি দিম যিহেতুকে সেম হয়। ডিজাইনটো ধৰিব পাৰিছে নিশ্চয়। এইখন থাকিব চাদৰ। এয়া চাব চাদৰখনৰ মাজত থাকিব এইদৰে খুব ধুনীয়াকৈ মগৰ ডিজাইনত থাকিব। কাপোৰৰ কোৱালিটিটো চাব কিমান ধুনীয়া হয় আৰু লগতে থাকিব আমাৰ এইখিনি সাইডৰ পটি, এইখিনি থাকিব সাইডৰ পটি। এইখন আহিল আমাৰ গাত লৈ থকাখন হ'ব চাদৰ আৰু এইখন থাকিব মেখেলা আৰু ইয়াত এটা চিম্পলকৈ পটি থাকিব আগৰ যিটো জোৰ আছিল আৰু এই বুটাখিনি বহুত ওপৰলৈকে থাকিব। ধৰিব পাৰিছে নিশ্চয় চাদৰখনত যেনেকুৱা আমাৰ বুটা থাকিব, এইখিনি মগৰ ডিজাইনত আমাৰ বুটাখিনি থাকিব মেখেলাখনত। খুব মৰম লগা জোৰা, এইটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 1350, মাত্ৰ 1350 টকাত আপোনালোকে পাই আছে। নেক্সট আহিল এইটো জোৰা, চাব পাৰে কিমান সুন্দৰ হয়। এয়া চাব মাজৰ বুটাখিনি চাব, আপোনালোকে যিটো কালাৰ ল'ব বিচাৰে সেইটো কালাৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব আৰু স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব, নতুবা মোৰ দোকানত আহি আপোনালোকে ল'ব পাৰিব। মোৰ এড্ৰেছটো জনাই দিছো। মোৰ এড্ৰেছটো হ'ল কামৰূপ ডিষ্ট্ৰিক্ট ৰঙিয়া পুথিমাৰী হয় আৰু সকলোকে পুনৰবাৰ মোৰ দোকানলৈ স্বাগতম জনাইছো। এইখিনি থাকিব সাইডৰ পটি, বিৰাট মৰম লগা হয় জোৰাটো আৰু এইখন থাকিব মেখেলা, এইখন থাকিব মেখেলা। জোৰাটো ল'ব পাৰিব মাত্ৰ 1350, একেবাৰে মৰম লগা জোৰা হয় এইখিনি। তাৰপিছত এইটো জোৰা চাব কিমান সুন্দৰ হয়, ইমান মৰম লগা হয়। এইটো জোৰা আপোনালোকে চাব কি সুন্দৰকৈ আমাৰ ইয়াত মিনা কৰি দিয়া আছে। এইখন মেখেলা হ'ব আৰু এইখন আহিল আমাৰ চাদৰ, এইখন থাকিল